কি কাৰণে মিডিয়াত আহিবলগীয়া হৈছে, কাৰণ ডিফুৰ পৰা নিশ্চয় নিলগত এইটো সাতজান ৰোড বুলি কয়, বিৰলা টু ৰমপ্লিমপ্লাম এই ৰাস্তা মেইন ৰাস্তা হৈছে এইটো শ্বৰ্টকাট ৰাস্তা, কিন্তু ৰাস্তা অৱস্থা একদম বেয়া। এইটো চাওক, ৰাস্তাটো অৱস্থা একদম বেয়া, মানে গাড়ী অহা যোৱা কৰিব নোৱাৰা হৈছে। আৰু মানুহ তাৰপিছতে স্কুলৰ ল'ৰা ছোৱালী এই এনেকুৱা প্ৰব্লেম হৈছে, অহা যোৱা কৰিব নোৱাৰা হৈছে। গতিকে দুখৰ বিষয়, ইমান ওচৰত থাকিও, ডিফু হেডকোৱাৰ্টাৰ ওচৰত থাকিও এই ৰাস্তা একদম দুৰৱস্থা, সেইটোকে মনত বহুত দুখ লাগি আছে। গতিকে PWD তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে এই ৰাস্তাটো মানে নিৰ্মাণ কৰিলে ভাল, আমাৰ জনসাধাৰণৰ ভালৰ কাৰণে আৰু ৰাজ্যৰ ভালৰ কাৰণে কামটো কৰাটো ভাল বুলি মই ভাবোঁ। তাৰপিছতে বিৰলাৰ পৰা আৰম্ভ কৰি আপোনাৰ ৰমপ্লিমপ্লামলৈকে ৰাস্তা একদম বেয়া। এতিয়া গাড়ী মানে নোযোৱা হৈ গৈছে, অহা যোৱা নাইকিয়া হৈছে। সেইটো কাৰণে এইটো অতি সোনকালে কৰিলেতো ভাল, নহ'লে ৰাইজৰ বহুত কষ্ট হ'ব। এইটো ৰাইজৰ সুবিধাৰ্থে এইটো PWD কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা চিন্তা কৰাটো ভাল বুলি মই ভাবোঁ। তাৰপিছত আৰু এটা কথা মই